নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই অসমৰ সকলো ধৰণৰ পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ কেইটামান জনাম। আপোনাৰ যদি কিবা অসুবিধা হয় তেতিয়াহ'লে আপুনি কমেণ্টত সুধিব পাৰে। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল, প্ৰাচীন কালত অসমক কি নামে জনা গৈছিল? প্ৰাচীন কালত অসমক প্ৰাগজ্যোতিষপুৰ হিচাপে জনা গৈছিল। ২ নম্বৰ হ'ল, কোনখন পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত? উত্তৰটো নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন শিৱসাগৰত অনুষ্ঠিত হৈছিল। নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত আছে? নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য গোলাঘাট জিলাত আছে। জনসংখ্যা ফালৰ পৰা অসম ভাৰতৰ কিমানতম বৃহৎ ৰাজ্য? উত্তৰটো হৈছে জনসংখ্যা ফালৰ পৰা অসম ভাৰতৰ 14তম বৃহৎ ৰাজ্য। কোনখন ঠাই কছাৰী ৰাজ্যৰ ৰাজধানী আছিল? ডিমাপুৰখন কছাৰী ৰাজ্যৰ ৰাজধানী আছিল। কোন জিলাক অসমৰ প্ৰথম কাৰ্বনমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল? মাজুলীক অসমৰ প্ৰথম কাৰ্বন মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল। কোনখন হাবি যাদৱ পায়ঙে অকলে বনাইছিল? মলাই হাবি যাদৱ পায়ঙে অকলে বনাইছিল। শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল? শংকৰদেৱৰ মৃত্যু 1568 খ্ৰীষ্টাব্দত হৈছিল। আহোম ৰাজ্যত কোনে পাইক প্ৰথা প্ৰচলন কৰিছিল? মোমাই তামুলী বৰবৰুৱাই আহোম ৰাজ্যৰ পাইক প্ৰথা প্ৰচলন কৰিছিল। অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল? ভোগেশ্বৰ বৰুৱা অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া আছিল। গোপীনাথ বৰদলৈয়ে কিমান চনত ভাৰত ৰত্ন বঁটা লাভ কৰিছিল? 1999 চনত গোপীনাথ বৰদলৈয়ে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল। অসমৰ পৰা ভাৰতৰ প্ৰথম নিৰ্বাচনী আয়ুক্ত কোন হৈছিল? হৰিশংকৰ ব্ৰহ্মা অসমৰ পৰা ভাৰতৰ প্ৰথম নিৰ্বাচনী আয়ুক্ত হৈছিল। ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথম অসমীয়া কোন আছিল? মলয়া গোস্বামী ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথম অসমীয়া আছিল। তিষ্টা নদীৰ লগত মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰৰ নাম কি হয়? তিষ্টা নদীৰ লগত মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰৰ নাম যমুনা হয়। অসমত কিমান প্ৰকাৰ বাঁহৰ প্ৰজাতি আছে? অসমত 45 প্ৰকাৰৰ বাঁহৰ প্ৰজাতি আছে। অসমত হাতী সংৰক্ষণ স্থলৰ সংখ্যা কিমান? অসমত হাতী সংৰক্ষণৰ স্থলৰ সংখ্যা হ'ল 5খন। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।